কবিতাৰ শিৰোনাম তই মোৰ কোনো নহয়। দিনৰ দিনটো মাথো কষ্ট কৰিছিলোঁ, তোক লৈ বৰ ডাঙৰ ডাঙৰ সপোন দেখিছিলোঁ। তোৰ সুখৰ বাবে মূৰৰ ঘাম মাটিত পেলাইছিলোঁ, নিজৰ কথা এবাৰো ভবা নাছিলোঁ। তোৰ সুখতেই ময়ো সুখ বিচাৰিছিলোঁ, আৰু এইবোৰ সকলো আজি তই পাহৰি গলি। কিয়নো নাপাহৰিবি, তই যে এতিয়া ডাঙৰ হলি। তই সঁচাকৈ বহুতেই ডাঙৰ হৈ গলি অ'। কোন তোৰ আপোন, কোন পৰ, এই সিদ্ধান্তবোৰ আজি তই নিজেই ল'ব পৰা হলি। নিজতকৈও বেছি ভাল পোৱা মোৰ দৰে মানুহজনক আজি তই মোৰ কোন হয় বুলি প্ৰশ্ন কৰিব পৰা হলি। মই তোৰ কোনো নহয় অ'। তোক মই সৰুৰে পৰা ডাঙৰ কৰিলোঁ, মৰম কৰিলোঁ, আৰু আজি তোৰ শত্ৰু হৈ পৰিলোঁ। ভালে থাক তই, কোনোদিনেই থমকি নোলোৱাকৈ সফলতাৰে আগবাঢ়ি যা। কেতিয়াবা প্ৰয়োজন হ'লে মোক এবাৰ মনত পেলাবি। নিজক কাৰোবাৰ ওচৰত বিক্ৰী কৰিও মই তোক সহায় কৰিম।